নমস্কাৰ সকলোকে ভিডিঅ'টো 4 তাৰিখৰে হয় সেইদিনাখন যেহেতু আমাৰ গ্ৰেজুৱেশ্যন চেৰেমনি আছিল সেইকাৰণে পেৰেণ্টছ ইনভাইট কৰা হৈছিল ইয়াতো আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোৱে দেউতাৰ বিশেষ কাম থকাৰ বাবে আহিব নোৱাৰিলে সেইবাবে মা আৰু ভাইটি আহিছিল আহি পোৱাৰ পিছতে চাহ খাই ভাবিলে অকণমান ওলাই যাওঁ আগতে যেতিয়া মাহঁতে লগ কৰিব আহে তেতিয়া যিহেতু এনেকৈ ওলাই যাব নোৱাৰিছিলোঁ কাৰণ হোষ্টেলৰ পৰা আমাৰ তেনেকুৱা পাৰ্মিশ্যন নাছিল সেইবাবে এতিয়া যিহেতু ৰুমত থাকোঁ গতিকে অকণমান যদি ওলাই নাযাওঁ সেয়াটো হ'বই নোৱাৰে সেইকাৰণে ভাবিলোঁ অকণমান মিউজিয়ামৰ ফালে ফুৰি আহোঁ আমাৰ ঘৰ যেহেতু ডিগবৈৰ পৰা বেছি দূৰত নহয় এঘণ্টাৰে ৰাস্তা হয় তথাপিও কিন্তু আমি তেনেকৈ ডিগবৈ ফুৰিব অহাই নাছিলোঁ মই যেতিয়া ইয়াত কোৰ্চ কৰিবলৈ আহিলোঁ তেতিয়াহে ডিগবৈখন ভালকৈ ঘূৰিছোঁ আৰু মাহঁতো তেনেকৈ নাহেই কাৰণ সময়ো নাথাকে তেনেকৈ আৰু যেতিয়া ঘৰৰ মানুহবোৰ এনেকৈ আহে তেতিয়া কেনেকৈ সুখী অনুভৱ হয় সেয়া চাগে ঘৰৰ পৰা দূৰত থকাবিলাকে খুব ভালদৰে বুজি পায় এয়া হৈছে মৰমৰ টোপোলা একদম ঘৰৰ মা দেউতাই নিজে কৰা খেতি হয় দেই একদম অৰ্গেনিক যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই